নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বৰ্তমান মই আহি পালোহি তিনিচুকীয়াত। মানে আজি তিনিচুকীয়া ৰেলত আহি জাষ্ট অলপ আগত পাইছোঁ। তাৰপৰা আহি গৈ মই খানা বনাব আহিলোঁ। খানাত মানে ৰাতি আমাৰ ৰুটি বনোৱা হয়। মানে ইয়াত য'ত মই কাম কৰি আছোঁ তাত মানে বিহাৰী আছে। সেই বিহাৰীয়ে ৰাতিটো হেৰিয়ে খায়, ৰুটিয়ে খায়। সেইকাৰণে ৰাতি ৰুটি বনাব, ৰুটি খাম। কিন্তু ৰুটিৰ লগত বনাবলৈ বেচনৰ দি কিবা এটা বনাইছে, সেইটো আপোনালোকে চাওক। কিন্তু মানে বেচনৰ কিবা এটা হয়, কি বস্তু মই নিজে নাজানো। সেইটো কাৰণে বোলো ভিডিঅ' এটা বনাই লওঁ। খাবলৈতো এনেইতো ভালেই লাগিছে। এনেকৈ খোলাকৈ খাবলৈ হ'লে দালি দালি লাগে। কিন্তু লগত যদি পিঁয়াজ অকণমান আৰু লওঁ, এই সোৱাদটো আৰু অকণ বাঢ়ি যায়। একদম মানে কমপ্লিটলি বনাই হোৱা নাই, সম্পূৰ্ণকৈ বনাই হ'বলৈ এটা বইল কৰা আছে। মানে বেচনটো মঠি পিনি হয়তো বইল কৰি দিলে, মানে বইল কৰি পিনি এতিয়া এনেকৈ টুকুৰাকৈ কাটিব দিছে। কাটি হোৱাৰ পিছত আকৌ ভাজিব চাগে, সেইটো দেখাম। এতিয়া এইটোকে মোক সুধি লওঁ, কি বস্তু মই আজিলৈকে খাই পোৱা নাই, বনোৱাৰ পিছতে খাই পাম। তো এতিয়া এইখিনি কাটি হৈ গ'ল। মানে বেচনৰ যোনটো গোল গোলকৈ দীঘলীয়াকৈ এইটো আছে, সেইটো মই কাটি পিনি সৰু সৰু কৰি দিলোঁ। মই এতিয়া বৰ্তমান তিনিচুকীয়া 22 দিনৰ মূৰত আহিছোঁ। মানে যেতিয়া আমি ৰুটি বনাওঁ ৰাতি, মই এনেকৈ ডেইলি যেতিয়া আহোঁ মানে ৰুটি এটা বা দুটা এনেকৈ খাওঁ। এইটো মোৰ অভ্যাসে আছে। সেইকাৰণে সেইটো ৰুটি এটা খাই লওঁ, আকৌ এটা অকণমান পিছত খাম। আকৌ গমনি যেতিয়া বনাই কৰি কমপ্লিট হ'ব তেতিয়া আকৌ এটা খাম। পূৰা গোল গোল ৰুটি, ভিতৰৰ পৰা পুৰা ফুলি গৈছে। দুটা লেয়াৰত বিভক্ত আছে এইটো। তো গাইজ বৰ্তমান আমাৰ মানে যোনটো এইটো বস্তু বনাব, সেইটো বনাবলৈ আমাৰ ৰেডি হৈ আছে। ইয়াত পিঁয়াজ কাটি ল'লোঁ, এইটো আছে তাত কেঁচা জলকীয়া, মিঠাতেল, এইটো যোনটো আমি বনাইছিলোঁ বেচনৰ, সেইটো। এতিয়া মই ইয়াত চব্জিটো বনাবৰ কাৰণে তেলটো দি দিলোঁ। মানে মই ইয়ালৈ যেতিয়াৰ পৰা কামত আহিছোঁ তেতিয়াৰ পৰা বহুত নতুন মানে বস্তু খাবলৈ পাইছোঁ। বৰ বেলেগ বেলেগ ধৰণৰ বস্তুবোৰ বনায় সিহঁতে বিহাৰী ষ্টাইলত। কি পকৰী কিবা কিবি বনায়, তেনেকৈ দাল ভাতৰা, মানে যোনটো মই জীৱনত খাই পোৱা নাই। যেনেকুৱা মোক মানে বেলেগ এটা এক্সপিৰিয়েঞ্চ আছে ইয়াতে, মানে সিহঁতৰ লগত থাকি পিনি। মানে সিহঁতে খানাটো ইমান ধুনীয়াকৈ বনায় ন। মাংস বনালেও মাংস ইমান ধুনীয়া বনাব, কিবা যিকোনো মানে। বিশেষকৈ আমাৰ ইয়াত এতিয়া বনাই থকা হেৰিটাই বহুত ধুনীয়া বনায়। মানে আপোনালোকে খালে এইজনক আকৌ বনাবলৈ এইজনকে পঠিয়াই দিব। মানে আমাৰ পাম্পত যদি কিবা এটা ধৰি লওক বিহু আহিছে বা তেনেকুৱা কিবা ফেষ্টিভেল আহে, তেনেকুৱাত মানে ৰাজেশ দাই বনায়। ৰাজেশ দাক আকৌ দি থাকিলেও আমি মানে কোনোবা এজনে এৰি দিওঁ, এইজনক বনাবলৈ পঠিয়াই দিওঁ। চব কথা পাতি আপোনালোকে এটা কথা মন কৰিব, মই ইয়ালৈ যেতিয়া পাইছোঁ তেতিয়ালৈকে ইহঁতে মানে জিৰা, তেজপাত, জালুক, তাৰপৰা যেনেকৈ গৰম মছলা, এইবোৰ মানে বহুত ব্যৱহাৰ কৰে। কম তেলতে জিৰাই দি দিলে, ইয়াত তেজপাত দি দিলে। এতিয়া ইয়াত কাটি থোৱা কেঁচা জলকীয়া আৰু পিঁয়াজ দি দিলে। তাৰপিছত লাহে লাহে মই ইয়াত দিয়া পিঁয়াজ আদি কৰি এইবোৰ লাহে লাহে মিহলাই দিলোঁ। ভিডিঅ'ৰ মাজতে আপোনালোকক আকৌ এটা কথা কওঁ, আপোনালোকে এতিয়া জুবিন দাৰ জন্মদিনৰ দিনাখন 6 মিলিয়ন কমপ্লিট কৰা কথা আছিলে, কিন্তু নহ'লগৈ। এতিয়াও হোৱা নাই। এতিয়া 5.8 মিলিয়ন হৈছে। আপোনালোকে আৰু 2 লাখ কমপ্লিট কৰিব লাগে। 2 লাখটা মানে মোৰ ভিডিঅ'টো ইমানেই নাচায়। মোৰ ভিডিঅ' মেক্সিমাম চায় 100টা 200টা 150টা তেনেকুৱা মানুহে ভিডিঅ' চায়। যিমানে চায় তেওঁলোকে গৈ পিনি ফেচবুকত হওক, ফেচবুকত জুবিন দাৰ পষ্ট পাই যাব। তাতে গৈ পিনি আপোনালোকে #JusticeForJubin লিখি দিয়ক। তেওঁকতো ৰিয়েলত দেখি নাপালোঁ, টাইম থাকিলে যদিও তেওঁক লগ পোৱাৰ সুযোগটো হৰাই দিলোঁ। মানে কামৰ ব্যস্ততাত নাপালোঁ চাবলৈ ওচৰৰ পৰা। সেইটো এটা দুখটো থাকিব। ময়ো লিখি আছোঁ, আপোনালোকেও লিখি যাওক, শুদ্ধকৈ লিখক। এবাৰেই লিখক, লাগিলে শুদ্ধকৈ লিখক। তেজপাত দিয়াৰ কাৰণে মানে গোন্ধটো বহুত ভাল হৈছে। দুটা বিলাহীৰ দাম 10 টকা। তিনিচুকীয়া টাউনলৈ যায়, ধনিয়া অকল 3ডাল দিব, 10 টকা ল'ব। কেঁচা শাক পাচলিতকৈ আপুনি মাছ মাংস খোৱাটোৱে লাভ হ'ব যেন লাগিছে। বিলাহী কেজি 100 টকা হৈ গৈছে, কবি কেজি 90 টকা হৈ গৈছে। এতিয়া দিনটোত মাহেকত 8,000 হ'লে দিনত এনেই চাবলৈ গ'লে 266 টকা হয়।
266 টকা মই যদি দিনটোত পাবলৈ হয় সেইটো মোৰ চব্জি বনাওঁতে চব্জি কিনোতে শেষ হৈ যাব। এজন মানুহে মধ্যবিত্ত মানুহে কেনেকৈ ঘৰ চলাব আপুনি ইমেজিন কৰিব নাই, ইয়াত ইমান দাম। এতিয়া ইয়াত আদা নহৰু দি যোনটো পেষ্ট বনাইছিলোঁ সেইটো ইয়াত দি দিলোঁ। পিঁয়াজ চিয়াজবোৰ অলপকৈ সিজাৰ পিছত ইয়াত হালধি দি দিলোঁ। তাৰপাছত দি দিলোঁ মিট মছলা আৰু দি দিলোঁ গৰম মছলা। তাৰপাছত দি দিলোঁ ৰঙা পাউডাৰ অকণমান। কি ধুনীয়া হৈ গ'ল চব। তো গাইছ এতিয়া ইয়াত বিলাহীটো দি দিলোঁ, লগতে অকণ পানী নিমখ। মছলাটো জলদি নাযাবলৈ লাহে লাহে লৰাই দিলোঁ। মানে গাইছ এইটো লৰাই থকা আছে যাতে এইটো লাগি নাযাওক। এতিয়া এইটো ইয়াত ঢালিব লাগিব হা। এখনতে কেমেৰাৰ মোবাইলটো ধৰি আছোঁ, এখনতে মানে লৰাই আছোঁ যে সেইকাৰণে কেৰাহীটো অকণমান ঘটং ঘটং কৰিছে, ভয়ো লাগিছে পৰি যাব বুলি। ছাইডৰ ৰুটি বনি আছে। মই বনালে আকৌ অসমৰ মেচ হ'ব, ভাৰতৰ মেচ হ'ব, আমেৰিকা বনি যাব, যোৰহাট বনি যাব, গোলাঘাট বনি যাব, তিনিচুকীয়া বনি যাব। সিহঁতি বনালে পূৰা গোল হয়। এতিয়া শাকটো তেলত ভালকৈ সিজি গ'ল, পানী অকণমান দি পিনি লাহেকৈ ঢাকি দিলোঁ। ইয়াত এতিয়া কুটি থোৱা ধনিয়াটো দি দিম। তো গাইছ বৰ্তমান মই যোনটো বনালোঁ খানা এটা বনাই কৰি এতিয়া পাম্পলি আহিছোঁ। মানে আমি ভাত বনোৱা ৰুমটো বেলেগত আছে, তাৰপৰা য'ত আমি শুওঁ ৰাতি, মানে য'ত মই ডিউটি কৰোঁ তাতে শুওঁ। ভাত বনাবলৈ এক্সট্ৰাকৈ আহিব লাগে, তাৰপৰা এতিয়া ৰুমলৈ আহি আছোঁ। তো গাইছ বৰ্তমান মই সেই ৰুম পাই গ'লোঁ। এইটোৱে হ'ল আমাৰ ৰুমটো য'ত আমি থাকোঁ, বাহিৰত আছে পেট্ৰল পাম্প। তো গাইছ এতিয়া চব্জিটোকে টেষ্ট কৰি চাওঁ কেনেকুৱানো বনে। টেষ্ট কৰোঁ তুমি। राजेश भाई बनाए, राजेश भाई ट्राई करेगा ये तो सब्जी तो कैसा है? वाह बहुत बेस्ट बनाया। बहुत ভাল বনিছে। না না অসমীয়াত বহুত ভাল বনিছে। बहुत ভাল বনিছে। বহুত ভাল বনিছে। এতিয়া মই টেষ্ট কৰি চাওঁ কেনেকুৱা বনিছে। দেখাতো বহুত ভালেই লাগিছে। ব্ৰইলাৰ যোনটো সেইটো যে ব্ৰইলাৰ চিকেন কা উচকা উচকা লাগে, বহুত ভাল হৈছে। তো গাইছ পাছলৈ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব।